হেল্ল' এভৰিৱান, মই ভাস্কৰে মোৰ আন এটি ভিডিঅ'ৰ সৈতে আপোনালোক মোৰ চেনেল নলবাৰীত আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আছোঁ উৰিষ্যাৰ এটি ৰহস্যময় মন্দিৰত। তো এই মন্দিৰটো আপোনালোক শেষলৈ চাই থাকিব। ভিডিঅ'টোৰ ৰহস্যখিনি মই আপোনালোকক ক'ম আৰু শেষলৈ চাই থাকিব। এতিয়া মই দেখাইছোঁ এটি ডাঙৰ পুখুৰী, বৃহৎ আকাৰৰ এটি পুখুৰী। তো এই পুখুৰীটোৰ বাৰতে সেই মন্দিৰটো, আৰু সেই মন্দিৰটোৰ নাম হৈছে লিংগৰাজ মন্দিৰ। তো এই লিংগৰাজ মন্দিৰৰ এই পুখুৰীটোৰ লগত সামঞ্জস্য ৰাখিয়েই সেই মন্দিৰটো তো বহুত দুয়োটাৰে ৰহস্যময়। অকণমান আপোনালোক থুলমুলকৈ জনাম, শেষলৈ ভিডিঅ'টো চাই থাকিব বন্ধুসকল। এই পুখুৰীটোৰ নাম হ'ল বিন্দুচাখ। এই পুখুৰীটো বিন্দুচাখ নামেৰে জনাজাত হ'ল। এই পুখুৰীটো ক'ৰ পৰা হ'ল, কি হ'ল, চব জনাম, শেষলৈ ভিডিঅ'টো চাই থাকক। উৰিষ্যা ভুৱনেশ্বৰৰ এই লিংগৰাজ মন্দিৰটো ৰঙা পাথৰেৰে বনোৱা হয়। এই মন্দিৰৰ এটা বিশেষ কথা হ'ল এই মন্দিৰৰ শিৱলিংগবোৰ বাকীবোৰতকৈ বেলেগ। ইয়াতে 4টা বিশেষ টাৱাৰৰ নিচিনা মন্দিৰ আছে। প্ৰথমটো হ'ল বিমান, য'ত ভগৱান লিংগৰাজাৰ শিৱলিংগ আছে। দ্বিতীয়টো হ'ল ভোগমোহন। তৃতীয়টো হ'ল নাট মন্দিৰ, য'ত ভগৱান লিংগৰাজৰ উৎসৱ পালন কৰা হয়। আৰু 4 নম্বৰটো হ'ল ভোগমণ্ডল, য'ত ভোগ বা প্ৰসাদ ভগোৱা হয়। ইয়াৰে লগতে লিংগৰাজ মন্দিৰত 150ৰো অধিক দেৱ-দেৱীৰে ঘেৰি আছে। এই মন্দিৰত প্ৰতি বছৰে বৃহৎভাৱে শিৱৰাত্ৰি বা শিৱ পূজা কৰা হয়। এই মন্দিৰটো ভগৱান শিৱ আৰু বিষ্ণুৰ আন এটা ৰূপ বুলিও ধৰি লোৱা হয়। ভুৱনেশ্বৰ চহৰত এইটো মূল আকৰ্ষণ বুলি কোৱা হয় আৰু ওড়িশা ঘূৰিব অহা টুৰিজিমসকলৰ মুখ্য কেন্দ্ৰ বুলিও কৰা হয়। ইতিহাসসকলৰ মতে এই মন্দিৰটো 1670 পৰা 1657 ভিতৰত বনোৱা হৈছিল। মন্দিৰত কিছুমান অংশ 1400 বছৰৰ আগৰ বুলিও কোৱা হয়। এই মন্দিৰৰ লগত পুখুৰীটোৰ কথা হ'ল, হাজাৰ বছৰ আগতে লেপ্টে আৰু ৱাচা নামৰ 2টা ভয়ংকৰ ৰাক্ষসক বধ কৰিছিল ভগৱান শিৱৰ পত্নীয়ে পাৰ্বতীয়ে। আৰু পাৰ্বতীৰ যুদ্ধ শেষ হোৱাৰ পিছত পিয়া লগাত ইয়াতে সতী নদীৰ আবাহন কৰে। ইয়াৰে এটা বিন্দুচাখ নামৰ